কষ্টৰ কাৰণে আজি আমি কৰিছো হাহাকাৰ। সন্তানৰ কোলাটোৰ মুখ দেখি দেখি চকুৰ পানী গংগা জল উঠিছে উঠল। হে প্ৰভু, এয়া তোমাৰ কেনে লীলা, কি অপৰাধ কৰিছিলো আমি, তাৰ বাবে দিছে এনে দাৰুণ কষ্ট। এই সকলোবোৰ প্ৰভুৰ মায়া, প্ৰভুৰ ইচ্ছা কৰি সকলোবোৰ তুমি তুমি কৰিবা। প্ৰতিদিনে আমি অনাথ হৈ থাকিব লাগে, প্ৰতিদিনে দুখত অতিবাহিত কৰিব লাগে। এয়া কি প্ৰভুৰ ইচ্ছা? চকুৰ পানীৰে সুধা আৰু তৃষ্ণা নিবাৰণ কৰিব লাগে। এয়াই আমাৰ ভাগ্যত লিখিলে বিধাতা। ভৱিষ্যতৰ চিন্তাই মন বিব্ৰত কৰে। এনে পৰিস্থিতিত কোন আনন্দ মনে থাকিব পাৰে না?
है